এতিয়া যোনটাক মানে বতাহ ধুমুহা দিলে পুৰা শিল গুটি দিলে এয়া পুৰা অৱস্থা এইফালে আমি এইবিলাক ইয়াত সোমালোঁ এনেকুৱা অৱস্থা হৈ গ'ল একেবাৰে যিটো মানে বতাহ ধুমুহা দিছিলে চব দোকানৰ এফালে চব উৰি গ'ল এইফালে পৰি উৰি গ'ল আছিলে ইয়াত আছিলে তিনিখন দোকান আছিলে এখন হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আৰু আজি ভিডিঅ'টো অলপমান চিৰিয়াছ টাইপত কাৰণ কি কালি ৰাতি যিটো মানে 10টা বজাত এজাক মানে বতাহ ধুমুহা আহিছিলে সেই বতাহ থাকে বহুতৰ মানে সপোন ভাঙি নিলে বহুতৰ ঘৰ ভাঙি নিলে বহুতৰ সম্পত্তি মানে কিছুমানৰ বহুত মানে লোকচান কৰি গ'ল তো এতিয়া মানে মই ঘৰৰ পৰা ওলাই যাওঁ আৰু কিমানখিনি আমাৰ মাকুমৰ সৰু অলপমান জেগাত মানে এলেকাটোত অলপমান ঘূৰি আহোঁগৈ কিমান কাৰ লোকচান হ'ল কিমান কি ভাগিলে অলপমান মানে আপোনালোকক দেখাতে আহোঁগৈ তো তেন্তে ওলাই কিনে গৈ থাকোঁ আৰু বন্ধুসকল এতিয়া মই ঘৰৰ পৰা ওলাই গৈছোঁ আৰু কালি যি যাক মানে বতাহ ধুমুহা দিছিলে কাৰ কিমান লোকচান কৰিলে চাব পাৰে কালি মই ৰাতি এই বাইপাছতে আছিলোঁ তাত মানে দেখাই এইবোৰ চাব পাৰে আমাৰ ঘৰতো এইবোৰ গোটেইখিনি উৰি গ'ল আৰু এতিয়া মই বাহিৰলৈ অলপমান মানে বাইপাছ ফালে ওলাই গৈছোঁ কালি কিমান ডাঙৰকৈ হ'ল এইডোখৰ এৰিয়াত এপাকমান চাই আহোঁগৈ আৰু দেখাই যাবগৈ আপোনালোককো এনেকুৱা বেয়াকৈ মানে প্ৰথমবাৰ মই দেখিছোঁ আৰু তাত থাকোঁতে একেবাৰে মই নিজকো মানে ভাবি গ'লোঁ যে আজি মই গ'লোঁ বুলি ভাবি লৈছিলোঁ তাৰপাছত মোৰ লগত যোনে আছিলে ৰাহুলৰ এতিয়া জ্বৰ উঠি আছে কালি যোনটো মানে দৃশ্য দেখিলে আৰু এতিয়া মানে অলপমান ওলাই গৈ আছোঁ আপোনালোকক দেখাইছোঁ কালি মানে কেনেকুৱা পৰিস্থিতি হ'ল কেনেকুৱাকৈ কিমান মানুহৰ অনিষ্ট কৰি গ'ল অলপমান দেখাই থৈ আহিছোঁগৈ আপোনালোকক আৰু এফালে পাই গ'লোঁ সেই বাইপাছ আমাৰ ইয়াতে বাইপাছৰ প্ৰথমতে মানে এই ইয়াত এখন ধাবা এখন আছিলে এফালে ধাবাখন চাব পাৰে ইয়াৰ পৰা দেখিছে নাই গোটেইখন মানে একেবাৰে খতম এবাৰ এই ওচৰলৈ গৈ কিনে মই দেখাই দিছোঁগৈ হা আমাৰ এইফালে এখন আছিলে সেইখন মানে নতুনকৈ খুলিছিলে এখন গোটেইখিনি উৰুৱাই কিনে কালি এই ৰাস্তাত পৰিছিলেহি আৰু এইখন আছিলে হিমালয় ধাবা ওলাবলৈ কষ্ট হৈছে নেকি কালি ইয়াতে সোমাইছিলে নেকি ৰাতি নাই সোমোৱা নহয় অঁ ঘৰলৈ গৈছিলে এনেকুৱা অৱস্থা হৈ গ'ল না ভাগ্য ভাল আছিলে যে ইয়াত মানে কোনো মানুহ নাছিলে ঘৰত আছিলেগৈ এইফালে পৰা উলিয়াব আছে নেকি এইফালে এবাৰ এতিয়া অলপমান ভিতৰত সোমাই চাইছোঁ দেই ভিতৰৰ ফালে চাব পাৰে চব মানে একেবাৰে যিমানখিনি আছিলে গোটেইখিনি চব খতম হৈ গ'ল চাওক না একেবাৰে অৱস্থাই বেয়া যে না কোনোবা গাড়ী চাড়ী আনি কিনে পূৰা JCB লগাই কিনে পূৰা ভাঙি দিয়া নিচিনা তেনেকুৱা নিচিনা অৱস্থা হৈ গ'ল সেয়া দেখিলে এতিয়া অলপ মানে এইফালে অলপমান বেলেগত দেখাইছোগৈ হা এইফালে ইয়াত মানে মানুহ বহি কিনে খাবলৈ জেগা আছিলে চব খতম তো বন্ধুসকল দেখা পালে আপোনালোকে এয়া আছিলে ঘৰৰ পৰা ওলোৱাৰ লগে লগে আমাৰ বাইপাছৰ যোনখন মানে ধাবা আছিলে এখন হিমালয়ান ধাবা বুলি কয় এখন একেবাৰে ভালে মানে মানুহ ইয়াত সোমাই থকা নাছিলে সেইটো কাৰণে দেখিলে ভিতৰত কেনেকুৱা অৱস্থা হৈ গ'ল একেবাৰে যিটো মানে বতাহ ধুমুহা দিছিলে কিমান কষ্ট কৰি কিনে কিমান মানে দিন ৰখি কিনে এখন ধাবা বা কোনোবাই কিবা দোকানখন খোলে ন তো সিমান কষ্টখিনি গোটেই ইনভেষ্টখিনি একেবাৰে 5 মিনিটত 2 মিনিটতে একেবাৰে খতম কৰি দিয়ে এয়া আছিলে আমাৰ ঘৰৰ পৰা ওলোৱাৰ লগে লগে ইয়াত ভালে মানে মানুহ নাছিলে মানুহ থকা হ'লে কি অৱস্থা হ'ল হয় আপোনালোকে ভাবি চাওক এইখিনি দোকান একেবাৰে নতুন আছিলে গোটেইখিনি একেবাৰে টাকলা হৈ গ'ল মানে একেবাৰে অৱস্থাই বেয়া ইয়াত আছিলে তিনিখন দোকান আছিলে এখন আছিলে কি ভেনী দোকান এফালে এখন গেলামাল দোকান আছিলে সেইখন এখন দোকান আছিলে সেইখন ঘুমটি মানে সেইখন গেলামাল আছিলে তো এইখন হৈছে কি কালি গোটেইখিনি ওপৰফালে যিমানখিনি আছিলে চব মানে উৰি কিনে খতম হৈ গ'ল আৰু দেখিবলৈ পাইছে ইয়াত যদি মানুহ থাকে কিমান ৰিস্ক থাকে মানে ইয়াততো কালি আছিলে ইমান দোকান খোলা আছিলে দোকান খুলি থকা সময়তেই এইটো অৱস্থা হৈ গ'ল তো কিমান ৰিস্ক আছিলে মানুহ অলপ চলপ দুখ পালেতো গম পোৱা নাই কালি আৰু সেইফালে সেইখন দোকানৰ গোটেই ওপৰ চাটখন উঠি কিনে এই ৰাস্তাত পৰিলেহি তো বন্ধুসকল দেখিবলৈ পালেই এখন মানে আচলতে দোকানখনো ইমান দিন হোৱা নাছিলে বহুত কষ্ট কৰি দিয়ে ভিনিয়ে খুলিছিলে কিন্তু 5 মিনিটৰ ভিতৰত গোটেইখিনি একেবাৰে নিহা কৰি দিলে হয় নাই এতিয়া সুধিবলৈ বেয়া লাগে হয় নাই কম কাৰণ কি কিমান কষ্ট কৰি কিনে এখন কিবা এটা কৰে মানুহে সেইটো বস্তু যদি 2 মিনিট বা 3 মিনিটত যদি সকলোবিলাক একেবাৰে শেষ কৰি দিয়ে কিমান দুখ লাগিব তো কালি ভিনিয়ে চব বাদ দি কিনে মানুহটো দোকানখন খুলি আছিলে ন মানে খুলি থোৱা আছিলে তেতিয়াই হ'ল ন কিয় দুখ পালে নেকি
অঁ টেবুলত তলত এখন নেকি? এখন মানে কাঠৰ টেবুল হয়, এখন মানে অলপমান হেভি আছে, সেইটো কাৰণে ভিনিয়ে এই টেবুলৰ তলত সোমাই কিনে মানে অলপমান ছেফটি পাই গ'ল। আৰু দেখিবলৈ পাইছেই এখন এইটো পৰি আহিলে নেকি? মানে এখন ক'ব গ'লে একেবাৰে নতুন দোকান আছিলে, বেছি দিন হোৱা নাছিলে, কিন্তু দোকানখনৰ অৱস্থা চাই কিনে চাওঁ না এখন দোকান নহয় নিচিনা লাগি গৈছে, সিমানেই বেয়াকৈ। আৰু এইফালে আৰু দুখন আছিলে ন ইয়াত, ইয়াৰ লগতে সেই দুখন লাগি আছিলে, সেইখন গেলামাল আছিলে আৰু ইপাৰখন কি আছিলে? পাণ তামোল দোকান আছিলে ন? অঁ, কিন্তু দোকানখনো ইমানো মানে ঢিলাকৈ যে বনোৱা নাছিলে, এইফালে চাব পাৰি এইখিনি চব হেভি আছিলে, কিন্তু তথাপিতো ইমানেই ডাঙৰকৈ দিলে, এইখিনি মানে পূৰা সাধাৰণ। যি যাক মানে বতাহ দিছিলে, বতাহ যাবৰ কাৰণে এইখিনি পূৰা সাধাৰণ ন, একেবাৰে মানে ইজিকৈ উৰি গ'ল। মানে ক'ব নোৱাৰিলোঁ কিমান মানে 5 মিনিটতেই মানে উৰাই লৈ গ'ল। অঁ, ইয়াত এখন যিমানখিনি আছিলে এই গোটেই ৰাস্তাত ইয়ালৈকে পৰি গৈছিলে, ৰাস্তা মানে পূৰা ব্লক হৈ গৈছিলে। অলপমান ৰাতিয়ে চাফা কৰি কিনে এতিয়া গাড়ী যাব পৰা কৰি দিলে। সেইখন খুলিছিলে ছাৰ্ভিচিং চেণ্টাৰ, গাড়ী চাড়ী ধুবৰ কাৰণে বনাইছিলে, সেইখনো একেবাৰে খতম। আৰু মই সোমাই আহিছিলোঁ এফালে চৌকা দোকানত, চৌকা দোকানখনো পূৰা এফালে উৰি গ'ল, কিন্তু অলপমান চিধা কৰি আহি কিনে আৰু এফালে পেহীলৈ চাব আহিছে, দোকানখন চাব আহিছে। এতিয়া এটা কাহিনী কওঁ হা, ই কালি মানে যেতিয়া বতাহ দিছিলে, ইও মানে এই দোকানখনৰ তাতে সোমাই আছিলে। এতিয়া অলপমান কাহিনী এটা ক'ম আপোনালোকক কি হৈছিলে কালি। এখন হৈছিলে কি, এখনো একেবাৰে নতুনকৈ খুলিছিলে, আমাৰ বায়ে খুলিছিলে, ওপৰফালে গোটেই চৰ্টখিনি চব উৰি গ'ল আৰু মানে গোটেইখিনি উৰি গৈছিলে। এতিয়া অলপমান চিধা কৰিলেগৈ। আপুনি চিধা কৰিছে নেকি? চব উৰি গৈছিলে নেকি? চব খতম হৈ গৈছিলে ন? তেতিয়া মানে আমাৰ বায়ে মানে এই দোকানৰ ভিতৰত সোমাই আছিলে, আৰু যেতিয়া বতাহ দিছিলে তেতিয়া অলপমান কি হৈছিলে কালি? কালি কালি ইয়াত শিলগুটি পৰিলে বহুত দেৰিলৈকে, ইয়াতো পৰিলে শিলগুটি, কিমান ডাঙৰ ডাঙৰ দিছিলে, ইয়াতো খুলি আছিলে, এতিয়াও খুলি আছে, ইয়াত এতিয়াও টানেই হৈছে। আৰু কালি প্ৰাৰ্থনা কি গাইছিলি কৈ দিছে এবাৰ? তুমি চিত্ৰ গালো, তাৰপিছতে গণেশ বাবাৰ কাৰণে গালো, যি যি ওলাইছে সকলো। মানে কালি যিটো মানে ভয়ংকৰ দৃশ্য আছিলে ন, ইয়াত থাকি কিনে আশাটো মানে চব মানুহে মানে আশাটো মানে হেৰাই গৈছিলে। আৰু তেতিয়াই যিমানখিনি প্ৰাৰ্থনা মনত আছে সকলোবিলাক গাইছিলে, তুমি চিত্ৰ বিটি মূৰ, তাৰপৰা গণেশ বাবাৰ কিবা যি মানে প্ৰাৰ্থনা মনত আছে সকলোবিলাক মানে গাই দিছিলে। আৰু তো মানুহজনী বাচিলেও অলপ দুখ পালে, কিন্তু দোকানৰ অৱস্থা একেবাৰে খতম। মানে এইখিনি গোটেইখিনি উৰি কিনে সেইফালে পৰি গৈছিলে, এতিয়া লগাইছে অলপ। আমাৰ বায়েও মানে এতিয়া যোনখন দোকানৰ মানে বাৰান্দাখন আছিলে, বাৰান্দাখন বিচাৰি যাওঁতে ক'ত পৰিলেগৈ, বতাহত মানে বহুত দূৰত মানে উৰি পৰিলেগৈ। এতিয়া ক'তনো উৰি পৰিলেগৈ বা বিচাৰি চাওঁ দেই, ক'ত পৰিলেগৈ বাৰু? হে অঁ সেইখন হেৰিয়ত মানে এইবাৰ চাওক দেই, গোটেই বাৰান্দাখন উৰি কিনে ইমান দূৰত পৰিলেগৈ। আপোনালোকে আন্দাজ ল'ব পাৰিব কিমান ডাঙৰকৈ বতাহ দিছিলে, কাৰণ কি এইফালে বাৰান্দাখন মানে ওপৰ গোটেই এখন শ্বট যে এইফালে চাব পাৰি, ইমান দূৰলৈকে উৰি আহিলে। কাৰণ কি ইয়াত গোটেই টিংখিনি লাগি আছে, ইয়াত বাঁহখিনিও লাগি আছে। এইখিনি কমচে কম হ'ব, ৱেইট হ'ব ইয়াত কমচে কম 80 কেজিমান হৈ যাব দেই, 70-80 কেজিমান হৈ যাব। সিমান গধুৰ বস্তু ইয়াৰ পৰা ইয়ালৈকে উৰাই কিনে ইমান দূৰত পেলালেহি। ভাবি চাওক বাৰু কিমান ডাঙৰকৈ দিব বতাহজাক, অনুমান কৰি চাওক আপোনালোকে। ইমান দূৰৰ পৰা গোটেইখন উৰুৱাই নিলে, কেনেকুৱাকৈ বাচিলোঁ মুঠতে ভগৱানে বচালে আৰু কাৰোবাৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত বাচিলোঁ। আজি 4 মাহমানৰ আগৰ পৰা এইডোখৰত আমাৰ ঘৰৰ ওচৰৰে অলপমান আগত এইফালে চাৰিওফালে মানে ৱাল গাঁঠিছিলে হা। তো এইফালে ৱালখন চাব পাৰে এবাৰ, এইফালে এই লাইনটো হেৰিয়াৰ পৰা গোটেইখিনি একেবাৰে খতম। সেইডোখৰৰ পৰা অৱস্থা চাওক নাই এবাৰ, এই লাইনটো গোটেইটো মানে, কাৰণ কি এইফালৰ পৰা পূৰা ডাউনকৈ বতাহটো দিছিলেতো, এইফালে গোটেই ৱালখন এইফালৰ পৰা ভাগি কিনে এই গোটেই লাইনটো হেৰিয়ালৈকে গোটেই লাইনটো ভাগি গ'ল। তো মানুহৰ কিমান লোকচান হ'ব এবাৰ ভাবি চাওক। এখন ৱালৰ কাষতে সেইটো এটা ঘৰ আছিলে, এইটো দেখি পাইছে নাই জানো কেবেট, সেইটো একেবাৰে খতম। মানে কোনে বনাইছিলে ন পথাৰ মাজতে, একেবাৰে খতম সেইটো। এনেকুৱা হৈ থাকিলে মানে বেকা হৈ থাকিলে। তো এতিয়া অলপমান আগতে ৰাস্তাটো কেনেকুৱা অৱস্থা হৈছিলে বা দেখাতে আহিছোঁগৈ হা। কালি কিন্তু যেতিয়া মানে ধুমুহাজাক দিছিলে, সেইফালে আমাৰ জুবিন দা মানে ৰাস্তাতে চৌকাৰ দোকানতে খাৰা কৰি দিছিলোঁ, মই থৈ দিছিলোঁ, কিন্তু দাগ এটা নবহিলে। সেইফালে গিলাচ লুকিং গিলাচ একো নাভাগিলে। বেলেগৰ যিমানখিনি গাড়ী আহিছে মানে সেইফালে গৈছিলে, গোটেইখিনি আগফালে পাছফালে গোটেই গিলাচখিনি শিলগুটি পৰি কিনে চব মানে ভাগি গ'ল, কিন্তু আমাৰ জুবিন দা দাগ এটা নবহিলে দেই। সেয়া হৈছে অভাৰব্ৰিজৰ কাষৰ এই ৰাস্তাটো, সেইফালে মানে যোনখনৰ মেইন বাইপাছটো। এইখিনি গোটেইখিনি পূৰা ডাঙৰকৈ বহুত মানে ঘাঁহ আছিলে, গোটেইখিনি গছ আছিলে, কিন্তু এনেকুৱা হৈ গ'ল যে কোনোবাই মানে হাজিৰা লগাই কিনে ইয়াত কলম কৰিলে, মানে পূৰা তলৰ পৰা কলম কৰি কিনে চব খহাই দিলে, তেনেকুৱা নিচিনা লাগিছে। যদি এক চাহপাতখিনি চব কলম গোটেইখিনি যেন কলম কৰি কিনে কালি মানে কলম কৰি কিনে থৈ দিয়া নিচিনা লাগিছে। গোটেই পাতখিনি সৰি কিনে তলত পৰি আছে।
এইখিনি ঘৰো পূৰা এই শ্বৰ্টখিনি উৰি গৈছিলে, কিন্তু ৰাতিপুৱাৰ পৰা কামত লাগি কিনে এতিয়া এইখিনি ঠিক কৰি দিলে। আৰু এইটো এতিয়ালৈকে ঠিক কৰিব পৰা নাই, এইটো গোটেইটো মানে উৰি গৈছিলে এইটো। আৰু অলপ আগৰ পৰা এইফালে বা যিমানখিনি ঘৰ আছে গোটেইখিনি চব খতমে হৈ গৈছে। সেইফালে চাব পাৰে সেই গোটেই চব মানে যিমানকৈ যেনেকৈ আছিলে চব বেকা চব খতম হৈছিলে। এইবোৰ এনেই অনুমান লগাব পাৰে, এইবোৰ চাওক গোটেইখিনি উৰি কিনে খতম। আৰু এতিয়া ইয়াৰ পৰা অলপমান আগৰ পৰাই মানে যিবোৰ মানে কিছুমান গছ আছিলে সেই গছবোৰ পৰি কিনে গোটেই ৰাস্তা কালি ব্লক কৰি দিছিলে। ইয়াৰ পৰা আৰম্ভ কৰি কিনে গোটেই ৰাস্তাটো হৈ গৈছিলে ব্লক। এয়া চাব পাৰে গোটেই ডাঙৰ গছজোপা পৰি কিনে কালি ৰাতিপুৱা মানে কাটি মেচিনে দি কিনে কাটি এতিয়া ৰাস্তাটো মানে ব্লকটো মানে খুলি দিলে। ইমান ডাঙৰ গছজোপা পৰি কিনে ইয়াৰ ফালে সেইফালৰ গাড়ীখিনিও এফালে আহিব নোৱাৰে, আৰু এফালৰ গাড়ীখিনিও মানে এফালে যাব নোৱাৰে। গোটেই মানে বহুত দূৰলৈকে গাড়ী লাইন লাগি গৈছিলে। মানে যিটো পৰিৱেশ হৈ আছিলে একেবাৰে পৰিৱেশটো মানে চেঞ্জ হৈ গ'ল। একেবাৰে যেন আৰু কিবা বহুত ডাঙৰকৈ ভূমিকম্প আহি গ'ল বা গোটেই হেৰিখন চেঞ্জ হৈ গ'ল নিচিনা লাগিছে। গোটেই জেগাটোৱে মানে এডোখৰ আমি সদায় এতিয়া যদি কোনোবাই যদি পৰহি মানে যদি ক'ৰবাত ফুৰিব গৈছিলে, সি যদি আকৌ এইফালে উভতি আহে তেন্তে সি ভাবিব যে এইটো ঘৰ আমাৰ ঘৰ ৰাস্তা নহয় নেকি, তেনেকুৱাকৈ ভাবিব। কাৰণ কি গোটেই চেঞ্জ মানে চব চেঞ্জ মানে পৰিৱেশটোও চেঞ্জ হৈ গ'ল। ৰাস্তাবোৰ কিন্তু এনেকুৱাকৈ মানে ব্লক হৈ গৈছিলে, কোনোবাই যদি ইয়াত যদি ৰখি থাকে মানে এই আগতো গছ এজোপা ভাগি দিলে আৰু পাছফালেও মানে গছ এজোপা ভাগি গ'ল। মানে সি আগফালেও যাব নোৱাৰে পাছফালেও যাব নোৱাৰে। বহুত মানুহৰ মানে তেনেকুৱা অৱস্থা হৈ গৈছিলে। ইয়াত মানে এইখন দোকানখন এখন একেবাৰে গোটেইখন খতমে মানে ইয়াৰ পৰা আছিলে বাগৰি কিনে সিয়াতে পৰিলেগৈ। পাইছোঁ আৰু লাগি আছোঁ আৰু কি কৰিছা? নিজৰ দোকান ভাঙিছে হ'লেও লোকৰ দোকানত হ'লেও সহায় কৰিছোঁ আৰু। সেয়া পাই গ'লহি ঘৰ। বহুত দিন যেন ঘৰত কোনো অহা নাই, আজি 4 বছৰ 5 বছৰমান। চোতালখনৰ অৱস্থা তেনেকুৱা হৈ আছে। আৰু এয়া য'ত মানে আমাৰ বাইকখন থৈ দিওঁ এফালে গেৰেজখন চাব পাৰে, গেৰেজখনো এফালে গোটেইটো মানে চব এইফালে গোটেই টিংখিনি উৰি গ'ল। সেইফালে অলপমান বাঁহ গছ আছিলে কাৰণে বাঁহ গছ থকাৰ কাৰণে অলপমান বাচিলে, নহ'লে এইখিনি উৰি কিনে ক'ত পৰিলেগৈ হয়। এইফালে বাৰীফালে সেইফালে গোমধান খেতি কৰিছিলে, এইখিনি মানে যাবই হয় নাই এচিপিনো সেইফালে। আৰু এইজোপা কি গছ আছিলেনো, এই গছজোপা এই গছজোপা মই আজিলৈকে দেখা নাছিলোঁ। গছজোপা ক'ত আছিলেনো গছজোপা? নাই ক'ৰবাত ভাঙি আনিলে নেকি এজোপাও? এই গছজোপাটো ইয়াত নাছিলে, এইজোপা গছ বেলেগত আছিলে। এই শিপাটোৱে মানে ইয়াত পালেহি যে এই গছজোপাটো ইয়াত নাছিলে, সেই ইয়াত আছিলে নেকি? ইয়াৰ পৰা মানে ইয়ালৈ লৈ আনিলে, গোটেই গুৰিৰ পৰা ওপৰলৈকেহে গোটেই গছজোপাই লৈ আনিলেগৈ। তো এতিয়া পাই গ'লে ঘৰ। ৰাতিপুৱা অলপমান আজি সোনকালে উঠিলোঁ, সেইটো কাৰণে এতিয়া আকৌ অলপমান শুই লওঁ। আৰু আচলতে কোনেনো জানে কাৰনো কেতিয়া মানে কি হ'ব হয় নাই। তো এয়া আছিলে ৰাহুল, কালি মোৰ লগত আছিলে। সি কালি ইয়াৰ জ্বৰ উঠি গ'লগৈ মানে। কালি ৰাহুলো মানে পূৰা ভয় খাই কিনে এতিয়াও সি বিচনাত শুই আছে। কাৰণ কি লাইফটোত মানে সিও মানে লাইফত প্ৰথম দেখিছে, সিও কাৰণে কালি আশাটো এৰি দিছিলে। তো বন্ধুসকল যি কি নহওক মানে কোনেনো জানে কাৰ কেতিয়া কি হয়, ক'ত কি আহে হয় নাই। সেয়া আছিলে মানুহৰ দুখৰ কথা। বহুত কষ্ট কৰি কিনে কোনোবাই দোকান এখন দি কিনে চলি আছিলে, কোনোবাই নিজৰ সপোনৰ ঘৰটো ইমান কষ্ট ইমান দিন লগাই কিনে বনালে, চব একেবাৰে 5 মিনিটৰ ভিতৰত সকলোবিলাক খতম।